গেল ভাগ্য একদম বেয়া ফুটা কপাল আমার গেল সব আৰু হে গাইছ স্বাগতম তোমাৰ নিউ ব্লগ আৰু মানে কি শুৱালকুছিত মানে 3 বছৰৰ মূৰত এইবাৰ ৰাস হৈছে তো আমি ৰাসত যাওঁ আৰু মাত চাত একদম বেয়া কালি মানে ভূটানৰ পৰা আহিলোঁ আৰু বহুতে বেয়া হৈ গৈছে মাত চাত আৰু ইফালে আমাৰ হিমাংশুহঁত আছে একদম কি খবৰ ভাই বহুত দিনৰ মূৰত একেলগে আৰু মানে কি আমি বেলেগতকৈ বেলেগ তাৰমানে আজি চাইকেল লৈ আমি লগ বনাইছোঁ নাকি একদম আৰু একদম তাতে একদম কি হয় চব দেখা দিব তো বলক ভিডিঅ'টো আমি কি আৰম্ভ কৰি বলক খাই দিয়ক আজি একদম মানে কি যাই আছো বিবছৰ দৰে একদম মানে কি একদম চাইকেল লৈ আজি পুহে ৰাস চাব আহিছো একদম গাইছ চাই যাওক আমি চাইকেল পাৰ্কিং কৰি দিলোঁ একদম পুরো একদম নো চিন্তা একদম মানে কি লগৰ চলিৰ ঘৰত থৈ দিছোঁ এতিয়া আৰু ৰাস চাই যাওঁ এতিয়া আৰু এইটোৱে হৈছে মেইন গেটটো আৰু এইটো শ্ৰীকৃষ্ণৰ আকৃতিত নিৰ্মাণ কৰা হৈছে ইফালে আছে জগন্নাথ মূৰ্তিটো আৰু মানে কি এনেকৈ আৰম্ভ কৰি একদম এনেকৈ একদম এই শেষ একদম ইয়াতে মানে এক পাক মাৰি ইয়াত আৰু শেষ হ'ব আৰু তো আৰু ইফালে আছে শুৱালকুছি আই লাভ শুৱালকুছি চব দেখাম আপোনালোকক তো ভিডিঅ'টো চাই থাকিব কিমান মানুহ হৈছে একদম চাই লওঁ সাপডাল দেখিছে নে গাইছে একদম কি আল্টিমেট বনাইছে একদম অৰিজিনেল আনটা একদম চাই লওঁ একদম এইখন এখন বৃন্দাবন তাতো এখন আছে সেইখনো দেখাম চাই যাওঁ আৰু গাইছে এইখন দেখিছে এইখন বৃন্দাবন আৰু মানে কি ভূপেন হাজৰিকাৰ মঞ্চ হয় আৰু এইখন মানে এতিয়া বৃন্দাবনলৈ ৰূপান্তৰ হৈছে আৰু হিমাংশু ভাই গাইছে একদম পাগলা হৈছে একদম দাউৰি কিবা ভিডিঅ' বনাইছে একদম সঁচা দাউৰি একদম 20 বছৰ পৰা একদম কৰিছে একদম পাগলা হৈছে আজব কেনে মানে কি মজা বনাইছে একদম আল্টিমেট লাগিছে একদম চাওক বৃন্দাবন আৰু হয় মানুহ আৰু মানুহৰ মাজত আৰু গাইছ ইয়াতে আছে ছটা ভীমৰ কালিয়াটো আৰু আছে আমাৰ ইয়াতে আমাৰ কালিয়া আৰু গাইছ ইয়াৰ পৰা তাত চব চাই লওক ওপৰৰ পায় আৰু ভাগ্য পৰীক্ষাত কিমান মানুহ হৈছে একবাৰ চাই লওঁ 1 টকা পাতক এটা কণী পাব 1 টকা পাতক বিস্কুট পাব আৰু এই ভাগ্য পৰীক্ষা আৰু কিবা কিবি আছে আৰু গাইছ এই আমি এটা 10 টকাখান পাতি দিম ইয়াত কি পাওঁ এতিয়া ভাগ্যৰ পৰীক্ষাটো চাই ল'ম এতিয়া পাতি দিলোঁ গাইছ আৰু এইফালে চকৰি ঘূৰি আছে একদম মানে যিটো নম্বৰ হয় একদম সেইটোতে তাৰমানে পইচা পাই যাম আৰু লগাই দিছোঁ একদম কি মানে চাওঁ এতিয়া আপোনালোক এক মাছ গেল ভাগ্য একদম বেয়া ফুটা কপাল আমাৰ গেল চব 10 টকাটো গেল আমি এতিয়া যাই আছোঁ বস্ত্ৰ মেলাত ধেমাজি গুৱাহাটী কামৰূপ লখিমপুৰ আদি নগাঁও বহুত ঠাইৰ পৰা ইয়াত মানে দোকান দিবলৈ আহিছে এই পিনকৰ পৰা এই একদম লাষ্টলৈকে দোকান তো গাইছ এতিয়া আমি
সৰুতে আছিলোঁ সৰুতে থাকোঁতে মাহঁতৰ মানে আঙুলি ধৰি ধৰি আমি ৰাস্তা পাইছিলোঁ আৰু এতিয়া আৰু বিয়া অকলে অকলে আৰু ঠাণ্ডা লাগে সৰুতে এপৰ মাজত ঘূৰি আছিলোঁ গাছ একদম ঠাণ্ডা লাগে এতিয়া আৰু এতিয়া কি কৰিম আৰু এতিয়া অকলে চাই থাকোঁ তো এইটো ভিডিঅ' ইয়াতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আদি সকলোখিনি কৰি দিব লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তো আজি মানে বাই বাই আৰু নেক্সট ভিডিঅ' আহি আছে ধামাকা তো কোনোবা যদি নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজি মানে বাই বাই